হাই ফ্ৰেণ্ডছ, মই জিনা ডেকাই আজি এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোলৈকে আদৰণি জনাইছোঁ। আৰু আজি ভিডিঅ'টো হৈছে ভাপত দিয়া পিঠা কেনেকৈ তৈয়াৰ কৰা হয়, খুব কম সময়ত সহজতে আৰু কম বস্তুৰে কেনেকৈ তৈয়াৰ কৰা হয় কুকাৰত দি ভাপত দিয়া পিঠা, তাকে আপোনালোকক দেখাম বুলি ভাবিছোঁ। তাতে ভাপত দিয়া পিঠা বনাবলৈ কি কি বস্তু প্ৰয়োজন হয় প্ৰথম চাই লওকচোন। অলপ পিঠাগুড়ি লাগিব। পিঠাগুড়িটো যিকোনো চাউলৰে হ'ব পাৰে। এটা নাৰিকল লৈছোঁ গুড়া কৰি, অলপমান চেনি, অকণমান নিমখ, কেইটামান কাজু, কেইটামান খিচমিচ আৰু কেইটামান টুটি ফুটি লৈছোঁ। তাৰপিছত আনফালে মই কফি কাপ তলৰ চাইডে ফুটা কৰি লৈছোঁ, যিহেতু কুকাৰত বনাব লাগিব। ফ্ৰেণ্ডছ, আনফালে চাওকচোন, মই কুকাৰত অলপ পানী দিছোঁ গৰম হ'বলৈ। অলপমান দিলেই হ'ব। কুকাৰৰ ঢাকনাৰ চিটিটো খুলি দিছোঁ। এয়া পানীখিনি গৰম হ'ব। আনফালে কিমান পিঠাগুড়ি লয় তাৰ অনুপাতে চেনি দিব, মিঠা হোৱাকৈ আৰু যাতে খাবলৈ ভাল লাগে তেনেকুৱাকৈ চেনি দিব। তাৰ পাছত আপুনি নাৰিকলটো ভাজিও ল'ব পাৰে, কেঁচাইও ল'ব পাৰে। মই ভজা নাই, কেঁচাই কেঁচাই দিছোঁ। নাৰিকলটো মিক্স কৰি দিব লাগিব, তেতিয়া খাবলৈ টেষ্টি হয়। যদি আপুনি নাৰিকল নিদোঁ বুলি ভাবে তেনেহ'লে নিদিয়াকৈও বনাব পাৰে। নাৰিকলটো দিলে খাবলৈ টেষ্টি হয়। আৰু সোৱাদ অনুযায়ী অলপমান নিমখ দিব। এয়া মই অলপমান নিমখ দিছোঁ, অলপ কমিব আৰু অলপ দিওঁ, হৈ যাব। নিমখ দিছোঁ। তাৰপিছত আপোনালোকে ইয়াতে গাখীৰো দিব পাৰে। গাখীৰ দিলেও বহুত টেষ্টিয়ে হয়। গাখীৰ দিলে আৰু জানেই কিমান টেষ্টি হ'ব। মই অৱশ্যে গাখীৰ নিদিওঁ, পানী দিম, নৰ্মেল পানীকে দিম। এইখিনি ভালকৈ মিক্স কৰি ল'ব। এতিয়া মই নৰ্মেল পানী মিক্স কৰি পানী ইমান বেছিকৈ দিব নালাগে। বেছিকৈ পানী হ'লে পিঠাখন বনাবলৈ অসুবিধা হয়। চ' অলপ এঠা এঠি হোৱাকৈ পানীটো দিব লাগে। আপোনালোকে যেনেকৈ কেটলি মুখত দিয়া পিঠা বনায় ঠিক তেনেদৰে। এয়া হৈ গৈছে। এতিয়া চালনীৰে ইয়াক চালিব লাগিব। অলপ অলপকৈ মই চালনীৰে চালি ল'ম। চালনীৰে চালিলে পিঠাগুড়িটো মিহি হয় আৰু পিঠাখন খাবলৈ বহুত টেষ্টি হয় আৰু। চ' চালি ল'ব। পিঠাগুড়িটো দেখিছেনে, মিহি মিহি হৈছে। এতিয়া মই কফি কাপটোত পিঠাগুড়িটো ভৰাই দিম।
বহুত জোৰেৰে হেঁচি দিব নালাগে, তেতিয়া পিঠাখনৰ ভিতৰলৈ সিজিবলৈ অসুবিধা হয়, নিসিজাকৈ থাকি যায়। এতিয়া কাজু খিচমিচ এয়া দেখিছেনে, এনেকৈ দি দিম। দেখিবলৈ সুন্দৰ হয় আৰু খাবলৈও টেষ্টি হয়। এনেকৈ দি দিছোঁ। আৰু আনফালে কুকাৰত পানী উতলি আছে, এতিয়া ইয়াতে এনেকৈ বহাই দিম। ফ্ৰেণ্ডছ, এয়া পিঠা সিজিলেই এক তৎক্ষণাতে হৈ যায়। আপোনালোকে যদি আলহী আহে কোনোবা, তেতিয়াহ'লে পটকৈ কম সময়তে ধুনীয়াকৈ বনাই খুৱাব পাৰিব। টেষ্টি, দেখিবলৈও ভাল হয়। আৰু আনফালে মই আকৌ এটা কাপ ৰেডি কৰি থৈছোঁ, ইয়াত আকৌ ভৰাই দিছোঁ, আকৌ বহাই দিম। এয়া পিঠাখন হ'বই, 1 মিনিট। এতিয়া মই পিঠাখন লাহেকৈ ইয়াত তল চাইডে অলপ ততিয়াই দিব। হৈ গ'ল। এয়া দেখিছেনে, ইমান ধুনীয়া দেখিবলৈ, খাবলৈও টেষ্টি, দেখিবলৈও ভাল। আকৌ আনফালে এয়া পিঠা হৈয়ে গৈছে, মই পিঠাখন নমাই দিম। হাই ফ্ৰেণ্ডছ, মই আকৌ আপোনালোকক বেলেগ এটা পদ্ধতিত কেনেকৈ বনাই দেখাব বিচাৰোঁ। তিল আৰু গুড় যদি মিক্স কৰি বনাব বিচাৰে, তেনেকৈও বনাব পাৰিব আপোনালোকে। মই নাৰিকল ইউজ কৰিছোঁ। তিল আৰু গুড় মিক্স কৰি বনাবলৈ হ'লে আপোনালোকে অলপমান পিঠাগুড়ি দি ল'ব তলত। তাৰপিছত মই নাৰিকলটো দি দেখাই দিছোঁ আপোনালোকক। অলপমান নাৰিকল মাজতে দিব, ছাইডত যাতে নাযায়। ছাইডলৈ গ'লে পিঠাখন খুলিবৰ সময়ত ভাগি যোৱা চান্স থাকে। চ' মাজতে দিব। তিল আৰু গুড় তেনেকৈ দি ল'ব। আকৌ মই নাৰিকলকে দি দেখাই আছোঁ আপোনালোকক। এয়া দেখিছেনে, খাবলৈ কিন্তু সেইটো কিন্তু বহুত টেষ্টিয়ে হয়। এনেকৈ ভাগ ভাগকৈ দি দিব নাৰিকল। মই নাৰিকল দিছোঁ, আপোনালোকে তিল আৰু গুড় মিক্সনটো দিব পাৰে তেনেকৈ, আৰু দেখিবলৈ ভাল হ'বলৈ এনেকৈ কাজু খিচমিচ এনেকৈ দি দিব পাৰে। এয়া দেখিছেনে, এয়া চাওকচোন ফ্ৰেণ্ডছ, মোৰ পিঠা বনোৱা কমপ্লিট হৈ গৈছে। আৰু পিঠাকেইটা দেখিবলৈও ইমান সুন্দৰ, কম টাইমতে হৈ গৈছে। আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব নেপাহৰিব। আজিলৈ বাই।